এতিয়া মানে পুৰা এতিয়া পাৰা নাই তো দুজনে এতিয়া বিয়াটো কমপ্লিট কৰিব পিঁয়াজ আৰু মৰিচ আচ্ছা আগত ডাঙৰ এটা কৰিব ৰেডি ষ্টাৰ্ট আচ্ছা হ'ব হ'ব দেখা গৈ আছে পুৰা পুৰা মান ফাৰ্ষ্ট টাইম হাতত বল লৈছিলোঁ ধৰিছোঁ কিন্তু খেলা নাই কিন্তু ফাৰ্ষ্ট টাইম খেলিছোঁ এজনে বেট ধৰিছে মানে বাইকৰ পৰা মই নামি গৈছোঁ কাৰণ সি যাব ঘৰত আৰু মই যাব লাগে ফাইনেলি গাইজ মানে চেলেঞ্জ খতম হোৱাৰ পিছত মই এটা ক্লিপৰ কাৰণে কিমানবাৰ মই ৰিভিউ ল'ব লাগিব কাৰণ গাইজ এইবিলাক এইটো হাই নমস্কাৰ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল গাইজ কি খবৰ আশা কৰোঁ সকলোবোৰ ভালে আছে আৰু গাইজ বহুত দিন পিছত মই ব্লগ লৈ আগবাঢ়িছোঁ মানে আজিৰ ব্লগটো মানে ইমান ধামাকাদাৰ নহ'ব দেখোঁ মানে কণ্টেণ্ট পাওঁ নেকি অলপ ফুৰিবলৈ যাম মানে বজাৰৰ পৰা বহুত জেগাত যাম ফুৰিবলৈ আৰু আজি ব্লগটো মানে ফিল্ডৰ পৰা ষ্টাৰ্ট কৰিছোঁ কাৰণ গাইজ মানে আৰু গাইজ মানে আৰু এটা কথা মোৰ চুলি পিনে এই চুলিটো ইগন'ৰ কৰিব কাৰণ গাইজ মই মানে যেতিয়া মই ফিল্ডত আহিছিলোঁ ব্লগ ষ্টাৰ্ট কৰিম খালি এনেকৈ কেনেকৈ কৰি আছিলোঁ আৰু মানে চুলিটো এনেকৈ হৈ গ'লে ইগন'ৰ কৰিব এইটো আৰু গাইজ এতিয়া মানে ফিল্ডতে আছে আপোনালোকে ফিল্ডতে এনে জানে পাই মই বেছিভাগ মানে যেতিয়া ৰেগুলাৰ ব্লগ ষ্টাৰ্ট কৰিছোঁ মই বেছিভাগ ফিল্ডতে ভিডিঅ'টো এণ্ড কৰিছিলোঁ কিন্তু আজিকালি ব্লগটো ৰেগুলাৰ বনোৱা নহয় সেইকাৰণে ইয়াতে নহয় ৰেগুলাৰ বনোৱা কিন্তু আপোনালোকে যদি মানে 3-4 দিনমান ব্লগিং কৰা নাই আৰু মোৰ দুদিন বা এদিন ব্লগিং নকৰিলে মানে কেনেকৈ হৈ যায় ডেইলি ব্লগ কৰিলে মোৰ আকৌ পূৰা ঠিক হৈ যায় কিন্তু গাইজ কি কৰিম মানে এতিয়াতো ৰেগুলাৰ ব্লগ দিব নোৱাৰিম কাৰণ এক্সাম আহি আছে আকৌ ৰমজান আহি আছে সেইকাৰণে মই একেবাৰে ঈদৰ পিছৰ পৰা আকৌ ৰেগুলাৰ ব্লগ দিম যদি কমেণ্ট কৰিব যদি লাগে মানে দিম নহ'লেতো আৰু নিদিওঁ আৰু গাইজ আজিৰ ব্লগ ষ্টাৰ্ট মানে কণ্টিনিউ কৰি এতিয়া আৰু মই ফিল্ডত ব্লগিং নকৰোঁ চিধা মানে ক'ত যাওঁ কি কৰোঁ পিছত ব্লগিং ষ্টাৰ্ট কৰোঁ নাজানো এতিয়াও প্লেন হোৱা নাই কি কৰিম কিনে কিন্তু ব্লগ ধামাকাদাৰ হ'ব গাইজ ধামাকাদাৰ হ'ব নহ'লেও হ'ব আৰু গাইজ ভিডিঅ' ভাল লাগে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব এতিয়া কি কৈছে পিছত গাইজ ভিডিঅ' কণ্টিনিউ কৰোঁ ফাইনেলি গাইজ মানে এতিয়া ঘৰত আহিছোঁ ঘৰত আহি কিনে ওলাইছোঁ আৰু হাতত মেৰিগোল্ড বিস্কুট আপোনালোকে প্ৰিয় মেৰিগোল্ড বিস্কুট হাতত আছে কাৰণ মোৰ দাদা এজনৰ লগত চেলেঞ্জ হৈ আছে মানে 1 মিনিটত 3খন বিস্কুট খাব লাগে 1 মিনিটত মানে 3 পেকেট নহয় 3খন বিস্কুট খাব লাগে এতিয়া গৈ আছোঁ মানে য'ত মানে এইটো চেলেঞ্জ হ'ব এইটো দাদাৰ ঘৰত গৈ আছোঁ দাদাৰ লগত পুৰা চেলেঞ্জ হ'ব এতিয়া দেখিব পাৰোঁ নেকি যদি 1 মিনিট 3খন বিস্কুট খাব পাৰে তেনেহ'লে কিবা এটা হ'ব আৰু নহ'লে আৰু কিবা এটা দিয়াৰ হ'ব এইটো আৰু গাইজ ভিডিঅ' কৰি নকৰোঁ য'ত চেলেঞ্জ হ'ব ইয়াতে আহি গ'লোঁ আৰু যাৰ লগত চেলেঞ্জ হ'ব মোৰ দাদা এইজন হাই আৰু বাকীবিলাকে কাম কৰি আছে এইজনে খেলিব বুজাই দ'ল আৰু চেলেঞ্জত মানে এইটো যদি হাৰে তেনেহ'লে এইটো জলকীয়া আছে আৰু পিঁয়াজ আছে খাব লাগিব আৰু যদি জিকে 20 টকা বেছি নাই গৰিব মানুহ আৰু এইটো এতিয়া অলপ পিছত মানে ষ্টাৰ্ট হ'ব চেলেঞ্জটো অলপ পিছত পৰা ষ্টাৰ্ট কৰি আছে পানী চানী আনিলোঁ পিছত যদি লাগি যায় পিছত হ'ব আৰু বুজি পাইছে আৰু এতিয়া ভিডিঅ' কণ্টিনিউ কৰোঁ গাইজ মানে পুৰা ৰেডি হৈ গ'ল দুজন মানে দেখক কালৈ খুন্দি টক্কৰ দি আছে 3টা বিস্কুট পুৰা ৰেডিটো এতিয়া গাইজ ব্লগ ভিডিঅ' গাইজ গাইজ 2 সেকেন্ড 1 মিনিট হৈ গ'ল ভাল নাই দেখো গাইজ পুৰা ৰৈছে এতিয়াও মানে এতিয়া আৰু এতিয়া খাব লাগিব যাওঁ কমপ্লিট হোৱা নাই চেলেঞ্জ হোৱা নাই কি খাব পাৰিছোঁ নেকি খাব পৰা নাই এতিয়া গাইজ এতিয়া এইবিলাক খাব আৰু পইচা বাচি গ'ল 20 টকা 20 টকা বাচিলে এতিয়া খাব লাগিব কোনে পিঁয়াজ খাব কোনে কি খাব আৰু বাকীবিলাক দেখাই আছে কেনেকৈ খাব লাগে টাইম দেখি আছে 1 মিনিট 11:12 পুৰা এতিয়া পাৰা নাই তো দুজনে এতিয়া দিয়াটো কমপ্লিট কৰিব পিঁয়াজ আৰু মৰিচ আচ্ছা আগত এইটো ডাঙৰ এটা কৰিব ৰেডি ষ্টাৰ্ট আচ্ছা হ'ব দেখা গৈ আছে আচ্ছা হ'ব আৰু এতিয়া জলকীয়াটো পুৰা পুৰা মাৰ বাহ আৰু ফাইনেলি চেলেঞ্জটো শেষ হ'ল আৰু দিয়াৰো কমপ্লিট হৈ গ'ল আৰু গাইজ কমেণ্ট কৰিব এইটো চেলেঞ্জটো কেনেকৈ লাগিছে কমেণ্ট কৰিব এইটো চেলেঞ্জটো কেনেকৈ লাগিছে কমেণ্ট কৰি দিব আৰু যদি ভাল লাগে লাইক ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ' এতিয়াও শেষ হোৱা নাই আৰু আছে চেলেঞ্জ গাইজ ভিডিঅ' কণ্টিনিউ কৰোঁ ফাইনেলি গাইজ মানে চেলেঞ্জ খতম হোৱাৰ পিছত মই ভাবিছোঁ চাওমিনৰ চেলেঞ্জ কৰিম পিছত আৰু মোৰ বাকীবিলাক ফ্ৰেণ্ডে কৈছে আজি নহয় কালি বা পৰহি কৰিব সেইকাৰণে পিছত আৰু কৰা নাই
আৰু পিছত মই গৈ কেনে ব্লগ কণ্টিনিউ কৰা নাছিলোঁ 2 ঘণ্টামান টোপনি মাৰিছোঁ টোপনিৰ পৰা উঠি গা ধুই কেনে ড্ৰেছ চেঞ্জ কৰি এতিয়া গৈ আছোঁ মোৰ ফ্ৰেণ্ডৰ লগত মোবাইল আনিবলৈ মানে নাজানো নাজানো মুখৰ পৰা গৈ আছোঁ মোবাইল আনিবলৈ বুজি পাইছে আৰু পূৰা বতাহ দি আছে গাইজ বৰষুণ দিব নেকি নাজানো পূৰা অন্ধকাৰ অস্ত হৈ আছে যদি বৰষুণ দিয়ে বহুত ভাল হ'ব কাৰণ গাইজ মানে খেতি বাতি বহুত প্ৰব্লেম হৈ আছে বৰষুণ নিদিয়ে পানী চানী বৰষুণ দিলে অলপ খেতি বাতি ভাল হ'ব আৰু ছুটিটো কেনেকুৱা হৈ আছে বতাহ এইপিনে আৰু গাড়ীও চলাইছে না এইটো ঘৰৰ পৰা লৈ যাব মোবাইল লৈ আহ এইটো গাড়ীতে ক'ৰবাৰ বজাৰৰ পৰা আহি আছিলে কিন্তু সেই পাছ আৰু মোবাইলটো এইটো গাড়ীতে ৰৈ গ'ল কি ক'ম যদি এতিয়া নাহিলে তেন্তে আৰু গ'লেহেঁতেন মালিকো নাজানে গাড়ী মালিক ইয়াতে যেন আছিলে সি আহি পাই গ'লে ব'ল এতিয়া আৰু চিধা ঘৰত যাবই আৰু ফাইনেলি মানে বাইকৰ পৰা মই নামি গৈছোঁ কাৰণ সি যাব ঘৰত আৰু মই যাব লাগে ফিল্ডত মানে এইটো বস্তু লৈ কাৰণ দাদা এটা যিটো চেলেঞ্জ কৰিছিলে এইটো ভিডিঅ' দেখিছে বিস্কুটৰ চেলেঞ্জটো আছিলে এইটো দাদা কল কৰি কৈছে এইটো লৈ যাব লাগে কিন্তু নাখাব আপোনালোকে যদি গাইছ এটা ক্লিপৰ কাৰণে কিমানবাৰ মই ইয় ল'ব লাগিছে কাৰণ গাইছ এইটো মানে মই নাখাওঁ মানে মোৰ দাদা যিটো আছিলে চেলেঞ্জ কৰিছিলে এইটো দাদাৰ কাৰণে লৈ গৈ আছোঁ লৈ যোৱাৰ পিছত যদি মানে কল কৰিছিল নহ'লে মই হিলত যাব আছিলোঁ হিলত অলপ ফুৰিবলৈ কিন্তু যোৱা নাই দাদা কল কৰিছে লৈ যাব লাগে গাইছ ব্লগ এতিয়া ফিল্ড আহি গ'লোঁ অলপ ফিল্ডৰ ভিউ দেখক আৰু চিধা গৈ ভিডিঅ' কণ্টেণ্ট কৰিছে বহুত কিবা কিবি শ্বেয়াৰ কৰি আজি গাইছ বহুত কিবা কিবি আৰু মোৰ ফ্ৰেণ্ড এটা কৈ আছে সেই মুখখনে চাই হাঁহি আছে হ'ব যি হওক গাইজ কণ্টিনিউ কৰোঁ ফিল্ড আহি পাই গ'ল আৰু চবেই খেলি আছে আৰু মই পাৰিলে অলপ মানে বাজি লগাম মানে অলপ দেখোঁ আৰু হয় তাৰ এইটো দাদা আহিছে দাদাক চিকেন দিব লাগে আহিলে গাইজ ফিল্ডত আহিছোঁ কিন্তু অলপ দেখাইছোঁ আপোনালোকক ভিডিঅ' মানে অলপ খেল চলি আছে ইয়াতে দেখাইছোঁ কিন্তু পিছত আৰু দেখাব পৰা নাই মই আৰু অলপ মানে মোৰ ফ্ৰেণ্ডবিলাকৰ লগত অলপ মানে মিলাব আছে কিন্তু পিছত কল কৰিছে পিপিদাটো চিনি পায় কথা হৈছে মানে নেক্সট কাৰণ ৰমজান আহি আছে ঈদৰ মানে পিছৰ পিনে দামাকাদাৰ ব্লগ মানে দামাকাদাৰ পূৰা প্লেন হৈ আছে গাইজ কি ক'ম গাইজ মানে এক্সামৰ কাৰণে ফাৰ্ষ্টত প্লেন আছিলে ৰমজানৰ আগত হ'বলৈ কিন্তু পিছত মোৰ এক্সাম আছে কাৰণে প্লেনটো চেঞ্জ হৈ গ'ল মানে ৰমজানৰ পিছত ৰমজানতো হ'ব নোৱাৰিব কাৰণ ৰোজা ৰাখি কেনেকৈ বহুত মানে দামাকাদাৰ ব্লগ হ'ব এইটো বহুত কষ্ট হ'ব বুজি পাইছে সেইকাৰণে মানে বহুত কষ্ট মানে বহুত জেগা বহুত লং জাৰ্ণি সেইকাৰণে গাইজ ৰোজা ৰাখিতো কৰিব নাই সেইকাৰণে হ'ব ৰোজাৰ পিছত মানে ঈদৰ পিছত দামাকাদাৰ ব্লগ আহিব গাইজ ছাবস্ক্ৰাইব কৰি ৰাখক চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক ভিডিঅ' যিটো ভাল লাগিব এইটো চাব আৰু যিটো ভাল নালাগিব ডিছলাইক কৰি এটা কমেণ্ট কৰি যাব এইটো ভিডিঅ' ভাল লাগিলে নেক্সট কেনেকৈ কণ্টেণ্ট আপোনালোক লাগে কণ্টেণ্ট কৰি যাব কমেণ্ট কৰি কৈ দিব আৰু পাৰিলে যদি ভাল ভিডিঅ' নালাগে অলপ গালি চালি কৰিব ভাল লাগে আৰু গাইজ মোৰ ফ্ৰেণ্ডে কিবা ট্ৰিক দি আছে ক'ত কৰে না কি কেনেকৈ ভিডিঅ' লাগে কমেণ্টত জনাই দিব বলো জুবা কেশৰী আৰু গাইজ কেনেকৈ ভিডিঅ' লাগে এইটো কমেণ্টত ক'ব মই দিবলৈ চেষ্টা কৰিম আৰু গাইজ মানে মোৰ এক্সাম আছে 21 তাৰিখৰ পৰা ইয়াৰ ভিতৰত আৰু এটা দামাকাদাৰ ব্লগ আহিব গাইজ এইটো কথা পাহৰিছোঁ মানে আপোনালোকে বহুতে মোৰ ষ্টৰি চাই বহুতে কিবা কিবি কমেণ্ট কৰিছে এইটো গাৰ্লফ্ৰেণ্ড ছিংগল নে মিংগল এইটো ব্লগটো গাইজ চব ক্লিয়াৰ কৰিম মই 21 তাৰিখত ব্লগ আহি আছে 21 তাৰিখত মই চব ক্লিয়াৰ কৰিম মানে কেইটামান ছোৱালীৰ লগত ফটো এইটো চব মই মানে চুলিটো কেনেকৈ আছে মানে ক্লিয়াৰটো মই মানে 21 তাৰিখত কৰিম 21 তাৰিখত এটা ব্লগ আছে আৰু 21 তাৰিখত ক্লিয়াৰ কৰিম 21 তাৰিখত মোৰ এক্সাম আছে এক্সামত এটা ব্লগ দিম আৰু পিছত ৰমজান মাহত এটা বা দুটা ব্লগ আহিব ঈদৰ পিছৰ পৰা দামাকাদাৰ ব্লগ আহিব আৰু গাইজ আৰু এটা কমেণ্ট কৰিব আপোনালোকে কেনেকৈ ভিডিঅ' চাই মানে এইটো কমেণ্ট কৰিব কেনেকৈ ক'ত মানে ট্ৰেভেলিং ব্লগ হ'ব নে লাইফষ্টাইল ব্লগ হ'ব নে কি বা চেলেঞ্জিং ভিডিঅ' কি এইটো মানে নেক্সট ব্লগটো কেনেকৈ আছে এইটো কৈ দিব মই দিবলৈ চেষ্টা কৰিম যদি পাৰোঁ আৰু এক্সাম আহিছে ট্ৰেভেলিংটো অৱশ্যে নাপাৰোঁ চেলেঞ্জ পাৰিম আৰু বেলেগ পাৰিম আৰু এইটো মানে বুজি পাইছে আৰু বেছি দীঘল নকৰোঁ বেছি দীঘল কৰিলে ব্লগটো বুজি পাইছে আৰু মনিটাইজ হোৱা নাই এতিয়া 10 মিনিট বনাই লাভ নাই বাই ব্লগটো ইয়াতে সমাপ্ত কৰোঁ এইটো ব্লগ ভাল লাগিলে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব আৰু মোৰ ফ্ৰেণ্ডৰ পৰা কৈ দিব মানে চুলিটো কেনেকৈ আছে পতা দি আছে সেইকাৰণে বেছি ব্লগ নকৰোঁ কিবা কৈ দে কয় না অলপ জোবা কেছে এইটো খাই আছে হ'ব এই লাজ লাগি আছে আৰু গাইজ ভিডিঅ' ভাল লাগিলে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবা এইটোৱে মানে বাই টিল গাইজ লাইফৰ ফাৰ্ষ্ট টাইম হাতত বল লৈছোঁ মানে ধৰিছোঁ কিন্তু খেলা নাই কিন্তু লাইফৰ ফাৰ্ষ্ট টাইম খেলি আছোঁ এজনে বেট ধৰিছে দেখাব নোৱাৰিম মানে মানা কৰিছে মানে বুজি পাইছে আৰু এতিয়া মই ফ'ল' কৰিম গাইজ লাইফৰ ফাৰ্ষ্ট টাইম দেখক গাইজ